কিবা ফাটাক 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 মাতি আছে পানী যোৱা নাই হেল্ল' গাইছ হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হেমলো গাইছ আজি আমি পুখুৰী আহিম তো পুখুৰী চাকত মানে মেচিনেদি পুখুৰী আহিম পুখুৰী চাকত মানে মেচিনটোত তেল লাগিব তেল আনিব যাওঁ তাৰপিছত বঢ়িয়াকৈ ঘৰত গৈ কিনে পুখুৰী চুখুৰী মেচিন চব দেখাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব অকণমান স্কিপ নকৰিব মন গ'লে অকণমান স্কিপ কৰি দিব বাকী একো প্ৰব্লেম নাই লাইনাকৈ দোকানৰ পৰা আহিলোঁগৈ দোকানত লোৱা তেল লোৱা ভিডিঅ' নকৰিলোঁ আৰু লগতে দেখিব পাৰিছে তেল লৈছোঁ পূৰা তেল হৈছে আৰু বিস্কুট এটা কাৰণ চাহ খাব লাগিব তো এতিয়া যাওঁ বোলো পুখুৰীতে লগ পাওঁগৈ মেচিন চেচিন উলিয়াই পুখুৰীত লগ পাওঁগৈ আমাৰ পুখুৰী ষ্টাৰ্ট হৈ গ'ল মানে সেইফালে ইয়াত মেচিনটো লাগি আছে আৰু মই মেচিনটো হেৰি কৰোঁতে মানে হাতত দুখ পালোঁ এতিয়া মই যাওঁ ঘৰত যাওঁ কাৰণ মোক জোতাযোৰ লাগে ইয়াত নামিবলৈ জোতাযোৰ লাগিব কাৰণ মই সিমান এটা কমফৰ্টেবল নহয় মানে পুখুৰীটোত তো পুখুৰীটো অলপ কাইটত থাকে সেইকাৰণে সেইটো তাৰ মানে বুট আমাৰ ঘৰত বুট এযোৰ আছিলে সি বুটযোৰ ল'লে আৰু মই এতিয়া জোতাযোৰ পিন্ধিলোঁ মানে পুৰণা জোতা এইযোৰ মই পিন্ধিলোঁ তাৰপিছত নামিব লাগিব তাত নামাৰ আগত এইটো আঙুলত দেখিছে নহয় সেইটো মোৰ মানে মেচিনত লাগি দুখ পালোঁ মই তো গাইছ ইয়াত দেখিব পাইছে জোতা চোতা পিন্ধি মানে একদম বঢ়িয়াকৈ এতিয়া নামিবলৈ এইটোতো গছত এই মাথাতে ফাউলিলে ইয়াৰ কাৰণে এইযোৰ জোতা পিন্ধি ওলাইছোঁ আৰু মই এতিয়া যাওঁ এই পুখুৰী ইয়াত এই মেচিনটো অলপ প্ৰব্লেম দিছে বোলে কিবা ঘটক মাৰি আছে তো বঢ়িয়াকৈ পানী সিঁচি আছোঁ আপোনালোকে চাব মাছ কিমান পাওঁ আৰু বুলি পাম চাগে বহুত দেৰি ৰখা মানে মেচিনটো অলপ বহুত প্ৰব্লেম দিছে কিবা ফাটাক ফাটাক মাতি আছে সেইটো ছয়টা আগত দিছে চাগে তাৰপিছত এইটো কিবা হৈ গ'ল এনেকুৱা হৈ আছে মানে উঠনিৰ পৰা হৈ আছে কি হৈছে প্ৰব্লেমটো মই ধৰিব পৰা নাই কাৰণ বেছি আছে ইউজ কৰিব পৰা নাই এইবোৰ বস্তু তো এতিয়া আমি খাওঁ এই মধুৰিআম মেচিন কিবা হ'ল আৰু এইফালে লৈ আহিছোঁ নিমখ জলকীয়া টেঙা মেচিনটো বঢ়িয়াকৈ অফ হৈ গ'ল এইটো চাবগৈ লাগিব এতিয়ালৈকে মানে পুখুৰীটো পানী বহুত আছে তো আমাৰ ইঞ্জিনে প্ৰব্লেম দেখাই দিছে তো এতিয়া এইটো অলপ ঠিক কৰি লওঁ তাৰপিছত দেখাইছোঁ সি খোৱা বস্তুখিনি চাই কি হয় খাই দিব কিন্তু নাখায় তো ৰখ নেমু চবৰ খাব পাৰিম ঢালিলে বঢ়িয়াকৈ ঢালিলে চব ঢালিলে আকৌ ঢালিলে ক'ব দে মাষ্টাৰ চেফ কি হ'লে তো বনাই আছে তাৰপিছত খাব লাগিব বঢ়িয়াকৈ ডিমাগটো অলপ বেয়া হৈছে মেচিনটো অফ হৈ গ'ল মালনি লগাই কেনেকুৱা কথা ইগন'ৰ কৰিব গাইছে মানে কথা এনেকুৱা নেমু চিপি দিয়া হৈছে মানে খাব বেছি বঢ়িয়া হৈছে মানে আপোনালোক লোক লাগিছে বুলি নক'ব মই মানে বহুত বস্তুখিনি থৈ আহিলোঁগৈ তাৰপিছত বস্তু আৰু কি হয় প্লেট কেইখন আছিলে আৰু বহে বুট কেইটামান দি থৈ গৈছিলে কিনি থৈ আহিলোঁ তাৰপিছত আহিছোঁ এতিয়া ইয়াত সি মেচিনটো ষ্টাৰ্ট দিছিলে গৰুৱে চালা ষ্টাৰ্ট বন্ধ কৰি ল'লে তাৰপিছত এতিয়া মই কামত লাগি যাওঁ তো এইটো মেচিন ষ্টাৰ্ট দিব নোৱাৰিলে তাৰপিছত এতিয়া মই আহি ষ্টাৰ্টটো দি ল'লোঁ তাৰপিছত কথা এটা ভাবিছোঁ মানে পুখুৰী দিছোঁ বুলি কিনে টোপোলাটো দি নালালোঁ সেইকাৰণে মানে টোপোলাটো দি ল'বলগীয়া হৈছে এইটো হাঁহি আছে মানে মোক দেখি কি ক'ব গাইছ চলিছে মানে গাইছ এতিয়া সময় হ'ল দুটা 11 ধৰি লওক 11 তাৰপিছত এতিয়া কেছটো হ'ল এনেকুৱা মানে পুখুৰীটো সেইখিনি জেংখিনি চাফা কৰিব লাগিব এতিয়া তাৰপিছত সেইখিনি জেংখিনি চাফা কৰোঁগৈ বঢ়িয়াকৈ সি লগৰটোৱে মানে ভাইটি আৰু সি কোৰখন আনিব গৈছে তাৰপিছত মই যাওঁ ধুনীয়াকৈ পুখুৰীত নামোঁ এই জোতা চোতা পিন্ধাই আছোঁ উঠনিৰ পৰা পিন্ধি আছোঁ তাৰপিছত এতিয়া অলপ আগত ভাত খাই ল'লোঁ ভাত খোৱা ভিডিঅ' চিডিঅ' কৰা নাই বাৰু কিমান দেৰি খোৱা চোৱা দেখাব হয় নাই তাৰপিছত এতিয়া মই যাওঁ সেইবোৰ হেৰি কৰোঁগৈ তাৰপিছত তো পিছত একেবাৰে মাছ ধৰা দেখাম মেচিনটো এতিয়া একো প্ৰব্লেম দিয়া নাই বঢ়িয়াকৈ চলি আছে চলি যাব লাগে শেষলৈকে পানী খতম কৰি দিব লাগে তাৰপিছত মাছ ওলাব লাগে সিমানেই মানে মোৰ চেনেলত ধৰি লওক এনেকুৱা লাইফষ্টাইল ব্লগে দেখা পাব তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধৰি লওক বেছি একো দেখাব নোৱাৰোঁ মানে যি কৰোঁ লাইফটোত মানে দিনটোত কি কৰি থাকোঁ সেইবোৰকে দেখাম আৰু তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰি দিব ভিডিঅ'টো তো এতিয়া কামত লাগোগৈ তাৰপিছত পিছত আকৌ লগ পাই আছোঁ যেতিয়া মাছ ধৰিম তেতিয়া লগ পাই আছোঁ এইখিনিতে ইমানখিনি চফা কৰিলোঁ এইখিনি পৰা অলপ চফা কৰিছিলোঁ
তাত এইখিনি চফা কৰি মানে মাথা গৰম হৈ গৈছে আৰু চফা কৰিব নোৱাৰা তাৰপিছত এতিয়া এখন লৈ কিনে সেই তাত যাম তো ইয়াত দেখিবলৈ পাইছে ইয়াত পানী নহা হৈ গ'ল সেইকাৰণে এইখিনি চাফা কৰিব লাগিব পানী যোৱা নাই কাৰণ এইপিনে পানীটো ওপৰত বৰিংটো ওপৰত আছে তো অলপ দেৰি পিছত আৰু পানী যাব তো অলপ চাই লওঁ এতিয়া এই যে হাতত লৈ লৈছোঁ হাতত লৈ কিনে মানে ইয়াক দিব লাগিব ধৰ বৰ্তমানলৈকে বহুত মাছ ধৰিলোঁ আৰু এইফালে মাছ ধৰি আছে সিহঁতে অলপ চাফা কৰিলোঁ অলপ ভাগৰ লগাৰ কাৰণে ওপৰলৈ গুচি আহিলোঁ তো অলপ পিছত আকৌ গৈ আছোঁ তলত গৈ কিনে মাছ ধৰা নেদেখাও তাৰপিছত ওপৰত আহি কিনে দেখাই দিম কোৱা নেকি কি ক'ত কোনটো তো গাইছ মানে এই কেকৰ এজনী ধৰিব দিছিলোঁ তো এজনী পাই গ'লোঁ মোৰ কাম নাই মাছ চাছ নথোঁগা গা ধুওঁগৈ দে মই বঢ়িয়াকৈ মটৰটো চলাই দিলোঁ আৰু এতিয়া এই মাছখিনি মাছ পুখুৰীত ধুই শেষ হ'ল বাট এতিয়া আমি ধুব লাগিব ইয়াত এইকেইটা কিমানে পোৱা হৈছিলে ভাল হ'ল আৰু দুটামান ওলাইছিলে এইখিনি ধুইকৈ আজৰি হওঁ তাৰপিছত ধুওঁগৈ মাছ চাছ ধুব লাগিব আৰু ইয়াত মানুহো ধুই আছে নিজৰ কাৰণে মানে আমিতো ধুই এটালোঁ এতিয়া বেলেগ মানুহে অলপ অলপ ধুই আছে তো এতিয়া মাছ চাছ ধুই লওঁ ভাল এইখিনি মাছ আৰু বঢ়িয়াকৈ ধুব লাগে এতিয়া ডাঠকৈ মাছখিনি বিতৰণ কৰা হ'ব বঢ়িয়াকৈ আমাৰ অফিচাৰ মানে এইটো উকিলজন বামুকিল বঢ়িয়াকৈ ভাগখিনি ভাগ বিতৰণ হৈ গ'ল এইখিনি বহুত আগত দি থোৱাকৈ মাগুৰ মাছ নিদিলোঁ কাৰণ এটা দিছোঁ কাৰণ মই তেলৰ খৰচটো ল'ব লাগিব সেইকাৰণে মাগুৰ মাছ যি নহ'ল এতিয়া এইখিনিকে দি থওঁগৈ বাবা এইখিনি লৈ এই এতিয়া মাছ চাছ চব ক্লিয়াৰ মানে চব ক্লিয়াৰ তাৰপিছত এতিয়া মই গা চা ধুব লাগে আৰু তই কিবা কবি নি কি কবি মই গা চা ধুই লওঁ তাৰপিছত অলপ এনেই ওলাই যাম দোকানৰ ফালে তো চাই থাকিব এতিয়া সময়তো নকওঁ অলপ দেৰি আছে তো বঢ়িয়াকৈ একদম ভিডিঅ'টো এটা লাইক কৰি দিব মেচিনটো হেৰি কৰোঁতে অলপ দুখো পালোঁ মই বাট ভালে কাম হৈ গ'ল আৰু শেষত মানে খুৰীহঁতে মাছ ধৰোঁতে মানে তাত কুচিয়া দুটা পালে আমি এটাও নাপালোঁ কাৰণ মই মাছ নধৰিলোঁ ইফাল সিফাল কিবা কিবি কৰি থাকোঁতে গ'ল মানে বৌ মইনাক মাক সন্তোষ সিহঁতি মাছ ধৰিলে সিহঁতে যিখিনি ধৰিলে মই বেছি একো কাৰোবাৰ কৰি নাথাকিলোঁ এতিয়া আকৌ খুৰীহঁতে ধৰিছে খুৰা মইনা বৌ আৰু এজন মানুহ আৰু দাই এটা সিহঁতে ধৰিছে সিহঁতে পাইছে মাগুৰ মাছো পাইছে হেৰি পাইছে বাট মই যিমান যি পালোঁ মুকলিতে পালোঁ আৰু তাত আকৌ খেলা কৰি নাথাকিলোঁ তো ঠিক আছে এতিয়া পুখুৰীতে মাছ ধৰা মানুহ চাব নেকি এইকেইটা পূৰা মাছ ধৰি আছে তো চব ওচৰতে যাম মাছ কি পাইছে চাং ঐ চাং কি মাছ পালি দে ফালে নে পাইছিলে মানে ঘৰত থৈ আহিলেগৈ আকৌ মাগুৰ পাইছোঁ কাৱৈ পাইছোঁ কি পাইছ কলিয়নী পাইছোঁ খলিহনি ঠিক আছে বোমব্লাক এনেকৈ জমনি আৰু এই মাছ মৰা ভিডিঅ' আছিলে ইমানতে আজি সমাপ্ত কৰিম বুলি ভাবিছোঁ কাৰণ আৰু একো দেখাবলগীয়া নাই যিহেতুকে মাছ মৰা ভিডিঅ'কে দেখালোঁ মানে পুখুৰী হিচাপ ভিডিঅ' তো আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আৰু ধুনীয়া ভিডিঅ' দিবলৈ পাৰোঁ আৰু আপোনালোকে চাবলৈ পায় তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া মই পেট্ৰল 1 লিটাৰ বাকী আছিলে যিহেতু সেইটো মই ৰিটাৰ্ণ দি থৈ আহোঁ কাৰণ আমাৰ ঘৰত বাইক নাই কাৰণ দুখীয়া মানুহ কথাটো বাইক চাইক নাই তো সেইকাৰণে তেলখিনি দি থৈ আহোঁগৈ তো বঢ়িয়াকৈ ফটাফট যাওঁ তেল দি থৈ আহোঁগৈ তাৰপাছত ঘৰত আহোঁ অলপ ৰেষ্ট লওঁ তো এতিয়া ভিডিঅ'টো বাই গুড নাইট গুড ইভিনিং কাইলৈ নহয় পৰহিলৈ চাগে যেতিয়া হ'ব তেতিয়া মতলব নাই আৰু সেইটো মই ভিডিঅ'বোৰ এদিন গেপ লৈ কিনে ভিডিঅ'বোৰ আপলোড কৰিম তো এদিনৰ পিছত এদিন মানে লগালগ নাপায় আৰু কিবা এটা আৰু তো কথাবোৰ কোৱাত মানে গড়বড় লাগি গৈছে বঢ়িয়াকৈ চেনেলটো লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব
ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া বাই বাই।